रायमना माहारियारि पार्कनि कसुगावआव दावबायारिफोरनि थाखाय आलासि थाग्रा न'खौ बेखेवनाय जादों। जारिमिनारि कसुगाव ब्रिटिश आमोलनि आलासि थाग्रा आइबिखौ गोदानै लुफिनना बेखेवनाय जाबाय। रायमनानि मिथिंगायारि नुथाय आरो हाग्रानि जिब जुनारखौ नायनो फैनाय हादोरारि आरो गुबुन हादोरारि दावबायारिफोरनि अनजिमाया बांदों। गसाइगाव महकुमानि कसुगावनि मिरुआरि रेन्जआव आरो रायमना नेशनेल पार्कआव बिटिआर सोरखारनि हाग्रा बिफाना 2022-23 मायथाइनि रांखान्थियारि बोसोराव 3,22 लाख रां बाहायदों। रायमना नेशनेल पार्कनि आइबि आरो गंब्रै गोदान आलासि थाग्रा न' लुफुंनाय जादों आरो बे न'फोरखौ बिटिआर सोरखारनि हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारिया बेखेवनानै होदों। 2022-23 सনৰ बाजेटर আমাৰ শিৱসাগৰ নিৰ্দেশ মৰ্মে ফৰেষ্ট ডিপাৰ্টমেণ্টে 3,26 লাখ টকা এই আইবি ব্ৰিটিছ আইবি ঘৰখন ৰিপেয়াৰিঙৰ লগতে তাত আমাৰ সৰু সৰু আমি 4টা হাট বনাইছো আৰু কমপ্লিটলি গ্ৰাউণ্ডটো আমি বিউটিফিকেশ্যন বনোৱা হৈছে। গতিকে ইয়াৰ মাধ্যমেৰে আমি এটা কথা ফ'কাছ কৰিব বিচাৰিছো যে ৰায়মনা নেশ্যনেল পাৰ্ক য'ত নেকি হ'ল আমাৰ ইয়াত টুৰিষ্টসকল আহিলে ইয়াত থাকিবলৈ অলপ জেগা নোহোৱা হৈ যায়। গতিকে টুৰিষ্টসকলক থকাৰ লগতে আমাৰ এই ফ্ৰিঞ্চ এৰিয়াৰ জনসাধাৰণে যেন ইনকাৰেজ পায় যে হোমষ্টে কৰি পেলাই কেনেকৈ আমি নিজৰ ইকনমি বেকবনটো আকৌ টনকিয়াল বনাব পাৰে সেই উদ্দেশ্যেৰে সেইটো ৰিপেয়াৰিং কৰা হৈছে। ইলেকশ্যন বুলি ক'লেতো আমাৰ এতিয়া সম্পূৰ্ণভাৱে আমি প্ৰস্তুত হৈ আছো। আজিৰ দিনত যদি ইলেকশ্যন খেলে, যদি ইলেকশ্যন কমিশ্যনাৰে নটিফিকেশ্যন দি পেলাই যদি অৰ্ডাৰ দিয়ে, আমি যিকোনো সময়তে ইলেকশ্যন খেলিবলৈ সাজু হৈ আছো আৰু আমি এককভাৱে উইন হৈ পেলাই চৰকাৰটো যে এইবাৰ চলাবলৈ সক্ষম হ'ব সেইটো আমাৰ অনুভৱ হৈছে। কাৰণ BTC 35 বছৰ বড়ো আন্দোলনৰ পাছত 17 বছৰ BPF-এ আমাৰ BTC থকা সকলো জাতি জনগোষ্ঠীক মাহেৰ চকুৰে চোৱাৰ কাৰণত অশান্তি সৃষ্টি হোৱাৰ ফলত এই BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে বিকল্প ৰাস্তা বিচাৰি পোৱা নাছিল। সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দলক আজি বিকল্প ৰাস্তা হিচাপে লৈ BTCৰ শান্তি সমন্বয় অক্ষতাৰ কাৰণে 35 লাখ ভাৰতীয় নাগৰিক যিসকল BTCত বসবাস কৰি আছে তেওঁলোকৰ উন্নতিৰ স্বাৰ্থত কাম কৰিবলৈ আজি সকলোৱে হাতে হাত ধৰি পেলাই আগুৱাই আছে। গতিকে ভাল লাগিছে আমাৰ ইলেকশ্যনত আমি জিকিমে 100% আমি জিকিমে আমি প্ৰস্তুত হৈ আছো। পৰ্বতজৰা 3,400 বিঘা আমি অসম গভৰ্ণমেণ্টৰ APDCL-ক এলটমেণ্ট দিয়া হৈছে আৰু BTCৰ ইকনমিক বেকবনটো কেনেকৈ আকৌ টনকিয়াল বনাব পাৰি সেইটো উদ্দেশ্যেৰে অসম চৰকাৰে আমাৰ ইয়াৰ ইণ্ডাষ্ট্ৰি এটা যাচাৰ কাৰণে আমি APDCL-ক সেইটো সমজাই দি এলটমেণ্ট দিয়া হৈছে। APDCL-এ কোম্পানীৰ লগত এগ্ৰিমেণ্ট কৰি পেলাই এই পৰ্বতজৰা অঞ্চলৰ দুখীয়া ফেমিলিৰ ব্যক্তিসকলক কেনেকৈ আৰ্থিকভাৱে আগুৱাই নিয়াত কাম কৰিব পাৰি আৰু কমিউনিকেশ্যনৰ লগতে আমাৰ যি বিজনেছ সেইবোৰ কেনেকৈ আমি উঠাই দিব পাৰোঁ বা উঠুৱাই আগলৈকে লৈ যাব পাৰোঁ সেইটো উদ্দেশ্যেৰে আমি কাম কৰি আছো। কিয়নো আন্দোলন এটা সেইটোৰ কাৰণত হয় যেতিয়া মানুহে অৰ্থনৈতিকভাৱে মানে জিৰ' পৰ্যায়লৈকে আহে। কিন্তু BTCত আমি উপলব্ধি কৰিবলৈ সক্ষম হৈছো 35 বছৰ বড়োসকলে আন্দোলন কৰাৰ ফলত আমি সকলো পৰ্যায়ৰ ফালৰ পৰাই আণ্ডাৰ ডেভেলপ হৈ আছো। গতিকে অসম চৰকাৰ ভাৰত চৰকাৰে আজি আমাক ব্লেছিং দিছে ইণ্ডাষ্ট্ৰীৰ মাধ্যমেৰে BTCক আকৌ গঢ়ি তুলিবৰ কাৰণে। তাকে লৈ পেলাই আজি BPF-ৰ বা বিৰোধী দলবোৰে যি কাৰ্যটো কৰিছে যে আমাৰ মাটি আমি কাকো নিদিওঁ, আমি কোনো ব্যক্তিৰ মাটিটো বেচি পেলাই আজি আমি ইণ্ডাষ্ট্ৰী গঢ়িবলৈ বিচৰা নাই।
যি মাটিটো 2912 বিঘা হাগ্ৰামাই 2014 চনৰ 31 অক্টোবৰ দিনাখন ৰামদেৱক দান দিছে এলটমেণ্ট কৰি পেলাই। আৰু আমাৰ হেৰিত তামোলপুৰৰ দৰংগাজুলিত 1000 বিঘা ৰামদেৱক দান দিছে। আমি তেনেকে দান দিব বিচৰা নাই, কিয়নো আমাৰ তাত ৰেভিনিউ আহিব। আমাৰ তাত কি কয় যিখিনি মাটিৰ ভেলু এই ভেলুৱেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মাটিৰ ৰেভিনিউ দিয়াৰ লগতে আমি যি ইণ্ডাষ্ট্ৰি গঢ়িব নহয়, ইণ্ডাষ্ট্ৰিৰ পৰাও কিছু অংশ আমি ৰেভিনিউ পাবলৈ। गसाइगावनिफ्राय दानसोरां बसुमतारीनि रिपर्ट NBT लाइभ।